হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ আগত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিয়ে কেনেকৈ অনলাইনত প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰে। এইটো এটা নতুন প্ৰচেছ হয়। অসম চৰকাৰে সকলোবোৰ সংখ্যালঘু সম্প্ৰদায়ৰ কাৰণে প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। যেনে ধৰক আগতে প্ৰচলন আছিল SC, ST, OBC, MOBC তেওঁলোকৰ জনজাতীয় ব্যক্তি আছিল, তেওঁলোকৰ কাৰণে প্ৰমাণপত্ৰ প্ৰদান কৰিছিল। আৰু বৰ্তমান অসম চৰকাৰে এটা নিয়ম আনিছে, সংখ্যালঘু সম্প্ৰদায়ৰ ব্যক্তিসকলৰ বাবে প্ৰমাণপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। যেনে ধৰক মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন, পাৰ্চী তেওঁলোকৰ কাৰণে এই চাৰ্টিফিকেটটো প্ৰদান কৰি আছে বৰ্তমান। আৰু এইখন চাৰ্টিফিকেটৰ কাৰণে বা প্ৰমাণপত্ৰৰ কাৰণে অনলাইন যোগে কেনেকৈ আবেদন কৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণভাৱে আলোচনা কৰিম। আপোনালোকে অনুগ্ৰহ কৰি ধৈৰ্য সহকাৰে শেষলৈ চাই থাকিব। ইয়াৰ বাবে আপোনালোকে কি কৰিব লাগিব মই জনাই দি আছোঁ। পোনপ্ৰথমে আবেদনকাৰী ভাৰতৰ নাগৰিক হ'ব লাগিব আৰু আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তেতিয়াহ'লেহে এই সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কৰিব পাৰিব। তাৰ বাবে কি ডকুমেণ্ট লাগিব বা কি নথিপত্ৰ লাগিব সেই বিষয়ে ইয়াতে উল্লেখ কৰা আছে। 1 নম্বৰত দিয়া আছে ID প্ৰুফ, আধাৰ কাৰ্ড। এইটো বাধ্যতামূলক। আবেদনকাৰীৰ নিজৰ নামত আধাৰ কাৰ্ড থাকিব লাগিব। ঠিকনাৰ প্ৰমাণপত্ৰ হিচাপে আপোনালোকে দিব পাৰে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স আৰু বেংক পাছবুক। আৰু বয়সৰ প্ৰমাণপত্ৰৰ বাবে দিব পাৰে ধৰক এজ প্ৰুফ হিচাপত দিব পাৰে আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, নহ'লে এডমিট কাৰ্ডখন দিব পাৰে, নহ'লে পেন কাৰ্ড দিব পাৰে। তো পোনপ্ৰথমে আপোনালোকে এটা কম্পিউটাৰত ব্ৰাউজাৰ অপেন কৰি ল'ব। তাৰ বাবে ইয়াতে মই ক্লিক কৰি আছোঁ। ইয়াতে সাৰ্চ কৰিব সেৱা সেতু। এইটো অসম চৰকাৰৰ নতুন পৰ্টেল হয়। ইয়াৰ পৰাই সকলোবোৰ চাৰ্টিফিকেট অনলাইন যোগে আবেদন কৰিব পাৰিব। পোনপ্ৰথমে এইটো যিটো আছে সেৱা সেতু গভৰ্ণমেণ্ট অফ আছাম, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এটা পেজ খোল খাব আৰু ইয়াৰ পৰা লেংগুৱেজটো চেঞ্জ কৰি ল'ব পাৰিব। আপোনালোকে যিটো লেংগুৱেজ চুজ কৰিব সেইটো লেংগুৱেজ চুজ কৰি ল'ব পাৰে। মই ইংলিছত চুজ কৰিছোঁ। আৰু ইয়াতে দিয়া আছে চিটিজেন চাৰ্ভিচ বুলি দিয়া আছে, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। ইয়াতে আপোনালোকে সাৰ্চ কৰিব মাইনৰিটি বুলি। সাৰ্চ কৰাৰ লগে লগে ইয়াতে চাওক আহি গৈছে এপ্লিকেশ্যন ফৰ মাইনৰিটি কমিউনিটি চাৰ্টিফিকেট। ইয়াতে প্ৰচেছ বুলি দিয়া আছে, ইয়াতে প্ৰচেছ কৰি দিব। আৰু তাৰপিছত ইয়াতে এপ্লাই বুলি আছে, এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ অপেন হ'ব। অপেন হ'লে ইয়াতে আপোনাৰ যি কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট নাম্বাৰটো এণ্টাৰ কৰিব। কণ্টেক্ট নাম্বাৰ দিয়াৰ পিছত ইয়াতে কেপচাটো ফিল কৰি দিব, যি কেপচা আছে। কেপচাটো ফিল কৰাৰ পিছত চেণ্ড OTP-ত ক্লিক কৰিব। চেণ্ড OTP-ত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP যাব আৰু OTP-টো বহাই আপুনি লগ ইন হ'ব পাৰিব। যিহেতু মই আগৰ পৰা লগ ইন হৈ আছোঁ, গতিকে ডাইৰেক্ট মই লগ ইন পেজত লৈ গৈ আছোঁ। লগ ইন কৰাৰ পিছত এনেকুৱা এটা পেজ অপেন হ'ব। চাওক এপ্লিকেশ্যন ফৰ মাইনৰিটি কমিউনিটি চাৰ্টিফিকেট। এইটো এপ্লিকেশ্যন ফৰ্ম হয়। ইয়াৰ পৰা লেংগুৱেজটো চেঞ্জ কৰি ল'ব পাৰিব। কোনটো লেংগুৱেজত আপুনি চাৰ্টিফিকেটটো বিচাৰিব সেইটো লেংগুৱেজটো চেঞ্জ কৰি ল'ব পাৰিব। আৰু ইয়াতে চাওক দিয়া আছে নেম অফ দ্য এপ্লিকেণ্ট এজ মেনশ্যন ইন আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত যিটো নাম আছে সেইটো নামটো মেনশ্যন কৰিব লাগিব এপ্লিকেণ্টৰ।
ফাদাৰ নেম, স্পাউচ নেম যি আছে এইটো দি ল'ব লাগিব। তাৰপিছত মাদাৰ নেম, তাৰপিছত এইটো কন্টেক্ট নাম্বাৰটো আপোনাৰ, তাৰপিছত ইমেইল আইডি, ডেট অফ বাৰ্থ, এজ কিমান আহে এইটো অট'মেটিক আহি যাব। জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, কমিউনিটিটো চিলেক্ট কৰিব, মুছলিম হয় নে খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন হয় নে কি হয় আপোনালোকে এইটো চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াতে হাউচ নাম্বাৰটো দি দিব, আপোনালোকৰ যিটো ঘৰৰ নাম্বাৰ হয় সেইটো দি দিব, ষ্টেট, লোকেলিটি ইয়াতে দি দিব, ভিলেজৰ নামটো দিব, পোষ্ট অফিচ, পিনক'ড অসম এইটো বাই ডিফল্টত থাকি যাব। ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি ল'ব ইয়াৰ পৰা কোনটো ডিষ্ট্ৰিক্টৰ হয়, আৰু চাৰ্কেলটো চিলেক্ট কৰিব, আৰু পুলিচ ষ্টেচনটো এইটো হ'ল পাৰ্মানেণ্ট এড্ৰেছ, আৰু কাৰেণ্ট এড্ৰেছ বা প্ৰেজেণ্ট এড্ৰেছ যদি আপোনালোকৰ আছে তেনেহ'লে দি দিব পাৰে, আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একে হয় তেনেহ'লে এছত ক্লিক কৰি দিব, দুটা একেই আহিব। তাৰপিছত এটাচ ইনক্ল'জাৰ, ইয়াতে আইডি প্ৰুফ হিচাপত ইয়াতে দিব আধাৰ কাৰ্ড, এইটো আগতে কোৱা হৈছে মণ্ডাটৰী আধাৰ কাৰ্ডটো লাগিব আইডি প্ৰুফ হিচাপত। এড্ৰেছ প্ৰুফ হিচাপত আপোনালোকে দিব পাৰে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপৰ্ট, ড্ৰাইভিং লাইচেন্স, বেংক পাছবুক দিব পাৰে, আৰু এজ প্ৰুফ হিচাপত আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট নহ'লে মেট্ৰিকৰ এডমিট কাৰ্ড আৰু নহ'লে পান কাৰ্ডটো দিব পাৰে এজ প্ৰুফ হিচাপত, আৰু আবেদনকাৰীৰ এক কপি পাছপৰ্ট ফটো লাগিব। এইখিনি আপোনালোকে বনাই ল'ব পাৰিব। বনাই লোৱাৰ পিছত লগ ইন কৰি আপোনালোকে কামখিনি আগুৱাই যাব পাৰিব। ফটোটো JPG ফৰ্মেটত ল'ব লাগিব, আৰু আপোনাৰ যি বাকী ডকুমেণ্ট আছে সেই ডকুমেণ্টবিলাক PDF ফাইলত বনাব লাগিব। তো চাওক, মই ফৰ্মখন ফিল আপ কৰি লওঁ। চাওক, মই গোটেইখিনি ফিল কৰি ডকুমেণ্টখিনি আপলোড কৰি দিছোঁ। আপলোড কৰাৰ পিছত আপোনালোকে এইটো দিয়া আছে ছেভ এণ্ড নেক্সট, ইয়াতে ক্লিক কৰি দিব, আৰু এজ বুলি এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। চাওক, ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ আহি যাব, মানে এইটো হ'ল আপোনালোকৰ আবেদনৰ ফৰ্ম বা এপ্লিকেশ্যন ফৰ্ম। এইটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখি দিব পাৰে। মই ছেভ কৰি আছোঁ ডাইৰেক্ট, আপোনালোকে প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে। তাৰপাছত এটা পে'মেণ্ট কৰিব লাগিব, তাৰ কাৰণে ইয়াতে মেক পে'মেণ্ট বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব আৰু প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব। আপোনালোকৰ এটা 30 টকা এটা পে' কৰিব লাগিব, এইটো ফোনপে'ৰ জৰিয়তে পে' কৰিব লাগিব। মই পে'মেণ্টটো কৰি আছোঁ। ইয়াতে আপোনালোকৰ যিটো ফোনপে UPI ID আছে এইটো এণ্টাৰ কৰি দিব। UPI ID টো এণ্টাৰ কৰাৰ পিছত এইটো টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, ইয়াতে ক্লিক কৰি দিব, আৰু চিম্পলি কমপ্লিট পে'মেণ্ট অন ফোন ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত পে'মেণ্টটো কৰিব লাগিব। মই পে'মেণ্টটো কৰি আছোঁ। 20 টকাৰ এটা পে'মেণ্ট কৰি দিব লাগে। পে'মেণ্টটো হৈ গ'ল। পে'মেণ্ট হোৱাৰ পিছত এনেকুৱা এটা এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট ওলাই আহিব। এইটো আপোনালোকে প্ৰিণ্ট কৰি ছেভ কৰি ৰাখি দিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগে শ্বেয়াৰ, কমেণ্ট আৰু লাইক কৰি দিব, আৰু মোৰ নতুন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
ধন্যবাদ।